পেইড ভাৰ্চন এন্ড্ৰইড এপ্লিকেশ্যনৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনালোঁ যে ৱেবছাইটৰ পৰা সেই এপ্লিকেশ্যনবিলাক ডাউনলোড কৰাত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত অলৰেডি এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো যদি আপুনি চোৱা নাই দেন এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম তাৰ পৰা আপুনি ভিডিঅ'টো চাই আহিব পাৰে সো মই ভাবিছিলোঁ যে এনেকুৱা যদি কিবা প্ৰচেছ থাকিলে হয় যে পেইড ভাৰ্চন এপ্লিকেশ্যনবিলাক ডাইৰেক্ট ৱেবছাইটৰ পৰা ডাউনলোড নকৰি গুগল প্লে ষ্ট'ৰৰ পৰা আমি ফ্ৰীত ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ ওপৰতে আজিৰ এই ভিডিঅ'টো বনাইছোঁ পেইড ভাৰ্চন এপ্লিকেশ্যনবিলাক কেতিয়াবা ফ্ৰীত ডাউনলোড কৰিবলৈ আমাক অফাৰ দিয়ে হয় এটা কথা আপোনালোকে সকলোৱে জানে যে যিকোনো অফাৰ এটা লিমিটেড টাইমৰ কাৰণে থাকে এতিয়া কথাটো হ'ল কোনকেইটা এপ্লিকেশ্যনে আমাক অফাৰটো দি আছে আমি কেনেকৈ জানিম যে এই প্ৰিমিয়াম এপ্লিকেশ্যনকেইটা আমি ফ্ৰীত ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিম বুলি আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখাম সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনাক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ আপুনি যদি আমাৰ এই নতুন চেনেলটোত প্ৰথম ভিডিঅ' চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন আইকনটো এনেবল কৰি দিব যাতে নেক্সট ভিডিঅ' এটা আপলোড কৰি নটিফিকেশ্যনৰ মাধ্যমেৰে আপোনালোকক জনাব পাৰোঁ আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল এই অফাৰটো জানিবৰ কাৰণে আপোনাৰ জাষ্ট এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব এপ্লিকেশ্যনটো ফ্ৰী হয় আপুনি গুগল প্লে ষ্ট'ৰত যাব গুগল প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব এপ হৰ্ডাৰ APP এপ স্পেচ SOARDER এপ হৰ্ডাৰ লিখি চাৰ্চ কৰিব অথবা এইটো এপ্লিকেশ্যনৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰ পৰা আপুনি এই এপ্লিকেশ্যনটো ইনষ্টল কৰি ল'ব পাৰিব এপ্লিকেশ্যনটোৰ নাম হৈছে এপ হৰ্ডাৰ আপোনালোকে ভালদৰে চাই লওক এই এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ ৰিইনষ্টল কৰি আপোনালোকক নেদেখাওঁ মই অ'পেন কৰিছোঁ ইনষ্টল কৰাৰ পিছত আপুনি জাষ্ট এপ্লিকেশ্যনটো অ'পেন কৰিব এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত প্ৰাইভেচি পলিচি ইয়াত অলপ এপ্লিকেশ্যনটোৰ বিষয়ে দিয়া আছে ইয়াৰ পলিচি সম্পৰ্কে দিয়া আছে আপুনি ইচ্ছা কৰিলে পঢ়ি ল'ব পাৰে আদাৰৱাইজ একচেপ্ট কৰিব এপ্লিকেশ্যনটো খোলাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব আৰু এইকেইটা প্ৰতিটো হৈছে এটা এপ্লিকেশ্যন এইটো এটা এপ্লিকেশ্যন আৰু ইয়াৰ যিকেইটা এপ্লিকেশ্যন দেখাইছে প্ৰতিটো এপ্লিকেশ্যন হৈছে প্ৰিমিয়াম এপ্লিকেশ্যন মানে এইকেইটা এপ্লিকেশ্যনৰ এতিয়া অফাৰ চলি আছে এই এপ্লিকেশ্যনকেইটা আমি এটা লিমিটেড টাইমৰ কাৰণে ইনষ্টল কৰিব পাৰিম বা এটা লিমিটেড ডেজৰ ভিতৰত এই এপ্লিকেশ্যনবিলাক আমি ইনষ্টল কৰিব পাৰিলে আমি ফ্ৰীত ইনষ্টল কৰিব পাৰিম আদাৰৱাইজ আমাৰ আকৌ পেইড ভাৰ্চনত এপ্লিকেশ্যনবিলাক কিনি ল'ব লাগিব এইকেইটা হৈছে এটা এপ্লিকেশ্যন যে ইয়াৰ পৰা এটা এপ্লিকেশ্যন অ'পেন কৰি আপোনালোকক দেখাই আছোঁ যে অটোছেট এণ্ড্ৰইড অট'মেশ্যন ডিভাইচ সেটিংছ আপুনি চাব পাৰিছে এইটো এটা এপ্লিকেশ্যন ইয়াৰ পৰা আপুনি এপ্লিকেশ্যনবিলাক চাব যিটো এপ্লিকেশ্যন আপোনাৰ চাই ভাল লাগে সেই এপ্লিকেশ্যনটো জাষ্ট অ'পেন কৰিব অ'পেন কৰিলে দেখা পাব যে লিষ্ট প্ৰাইচটো হৈছে 120 টকা এই প্ৰাইচটো এতিয়া কাটা আছে কিন্তু চেল এণ্ডছ ইন 3 ডেজ এইটো আমি 3 ডেজলৈকে অফাৰটো থাকিব 3 দিনৰ ভিতৰত এই এপ্লিকেশ্যনটো যদি আমি ইনষ্টল কৰোঁ তেনেহ'লে কিন্তু আমি ফ্ৰীত ইনষ্টল কৰিব পাৰিম চাব পাৰিছে এই 3 ডেজ পিছত এপ্লিকেশ্যনটো আপুনি যদি ইনষ্টল কৰে তেনেহ'লে কিন্তু আপোনাৰ 120 টকা দি আপুনি এপ্লিকেশ্যনটো কিনি ল'ব লাগিব এইটো এটা এপ্লিকেশ্যন আপুনি চাব পাৰিব যে এপ্লিকেশ্যনটো আমাক এতিয়া অফাৰ দি আছে মই বেক কৰিছোঁ বেক কৰি আৰু এটা এপ্লিকেশ্যন মই আপোনালোকক দেখাই আছোঁ যে ৱেডাৰ লাইভ প্ৰ' এইটো এটা এপ্লিকেশ্যন হয় এইটো চাব পাৰিছে ইয়াত লিখা আছে চেল এণ্ডছ ইন 6 ডেজ 6 ডেজ পিছত ইয়াৰ অফাৰটো নাইকিয়া হৈ যাব এইটো আমাক এটা লিমিটেড টাইমৰ কাৰণে অফাৰটো দিছিলে হয়তো কেতিয়া অফাৰটো দিছিলে এইটো আমি গম নাপাওঁ ইয়াৰ আৰু 6 দিনলৈকে বাকী আছে 6 দিনৰ ভিতৰত এই এপ্লিকেশ্যনটো আমি ইনষ্টল কৰিলে আমি ফ্ৰীত ইনষ্টল কৰিব পাৰিম ইয়াৰ প্ৰাইচটো হৈছে 320 টকা এনেধৰণে এইটো এপ্লিকেশ্যন আপুনি ব্যৱহাৰ কৰি চাব পাৰিব যে কোনকেইটা এপ্লিকেশ্যনে আমাক এতিয়া অফাৰটো দি আছে বন্ধুসকল এই এপ্লিকেশ্যনৰ আৰু এটা লিমিটেশ্যন আছে হয়তো আপুনি বিচৰা পেইড এপ্লিকেশ্যনটো ইয়াত নাপাব পাৰে কিয়নো ইয়াত সেইকেইটা এপ্লিকেশ্যন দিয়া আছে যিকেইটা এপ্লিকেশ্যনৰ বৰ্তমান অফাৰ চলি আছে সেই অফাৰত আপুনি এপ্লিকেশ্যনবিলাক ইনষ্টল কৰিব পাৰিব হয়তো আপুনি যিটো এপ্লিকেশ্যন বিচাৰি আছে এই এপ্লিকেশ্যনটোৰ অফাৰ এতিয়া নাথাকিব পাৰে সো আপুনি এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি হয়তো ৰিফ্ৰেছ দি চাব পাৰে যে কোনকেইটা এপ্লিকেশ্যনৰ অফাৰ চলি আছে সেইমতে আপুনি এপ্লিকেশ্যনটো ইনষ্টল কৰি ব্যৱহাৰ কৰিব পাৰিব বন্ধুসকল এইটোৱে আছিল এটা সৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে দেন ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগিছে দেন ডিছলাইক কৰিব কিন্তু ডিছলাইক কৰাৰ ৰিজনটো আমাৰ ভিডিঅ' কমেণ্ট বক্সত আপুনি লিখি থৈ যাব হয়তো আপোনাৰ কমেণ্টৰ পৰা আমি নেক্সট ভিডিঅ'ত আৰু অলপ ইম্প্ৰুভমেণ্ট কৰিবলৈ চেষ্টা কৰিম বা আপোনাৰ কমেণ্টৰ পৰা আমাৰ ৰংখিনি বুজিব পাৰিম সো আজি এইখিনি আছিলে পৰৱৰ্তী সময়ত আকৌ লগ পাম থেংক ইউ